দুপৰীয়া আলহী আহে না ঘৰত কিবা আছে এই দোকানত বা কিবা পাওঁ না নাপাওঁ আৰু বস্তু পাওঁ না নাপাওঁ আলহী আহিলে দিগদাৰ ইয়াতে পাহাৰত চম্পা কি চম্পা চম্পা কি হল কিবা লাগিছিল নেকি কিবা লাগছিল এই দুপৰীয়াখন আলহী আহিছে ঘৰত নাই একো এতিয়া আলহীক কিহেদি দিওঁ কিহেদি খুৱাওঁ মই চম্পাৰ দোকানতে যাওঁ এই হেৰি আছে না এই 2 পেকেট বিস্কুট দিচোন বিস্কুট দে বিস্কুট আছে ৰ কিবা কিবি এইয়া দুটা এই বিস্কুট ল আৰু কি লাগিব এই বিকাজি ভুজিয়া আছে না বিকাজি এইটোৱে আছে টানা টানি ভুজিয়াটো আছে দি 1 পেকেট দি আছে বাদামটো আছে 1 পেকেট দি 1 পেকেট দে কণী আছে কণী নাই কণীও নাই খা কপাল মই এতিয়া আলহীক কি খুৱাম আলু আছে কি নাই আলু নাই পিঁয়াজো নাই একোৱে নাই এইখিনিয়ে যে দোকানৰ মাল দেখছা আৰু একো নাই এই বিক্ৰী কৰি দোকানখন পইচা দিয়ে দোকানখন কি খুলছা তই মাল চাল দেখোন একো নহয় বোলে তই কেইদিন হৈছে বন্ধনৰ লোন লৈ কিনে দোকানখন দিবাৰ কাৰণে তোৰ দোকানত মাল দেখোন নাইকিয়া কৰি দিলি একো নাই এতিয়া তোৰ দোকানত অমুক বিচাৰিলি নাপাওঁ তমুক বিচাৰিলি নাপাওঁ দোকানখনত কি ৰাখছা তই এইখিনিয়ে মাল আছে বন্ধনৰ পইচা দি মাল আনলো আনি বিক্ৰী হৈ চব এই ঘৰত ৰেচন পানী আনোতে আনোতে চলিৰ কিবা আনোতে এইটো আনোতে সিটো আনোতে শেষ হ'ল এই মদাহীটো জানে খাইতং হৈ থাকে গমেই নাপায় বজাৰে আনবা লাগে নে কি আনবা লাগে গমেই নাপায় এই দোকানখন দিয়ে চলি আছে তই যিখিনি মূল টকা সেইখিনিও তই ঘৰত খৰচা কৰি খাই আছা খাই থাকিলে তই দোকানৰ মাল ক'ৰ পৰা আনবা পাৰিবি হা তোৰ লোন ল'বা 1 মাহে হোৱা নাই বন্ধনৰ লোন ল'বাৰ কাৰণে তোৰ এতিয়া দোকানৰ মাল শেষে এইখিনিয়ে বস্তু আছে দোকানত মালে নাই পইচাও নাই আজি বুধবাৰ কিস্তি দিব লাগে মদাহী লাং খাই আছে তোৰ তাতে হ'ব নেকি 1200 টকা এটা নহ'লে এই তিৰিগিলা এতিয়া খেদি আহিব মোক জাপি ধৰিব এতিয়া হেঁচা মাৰি ধৰিব 1200 টকা ক'ৰ পৰা দিম মোৰে কেনেকৈ চলি আছোঁ ময়ো উজ্জীৱনত কিস্তি দিবা লাগে মই উজ্জীৱনতে কিস্তি দিবা পৰা নাই এই কেইবাৰ ছাৰে ফোন কৰিছে জানা মোক ৰাতিপুৱাৰ পৰা বাইদেউ আপোনাৰ আজি কিস্তিৰ ডেট নহয় মই কৈছোঁ ৰ'ব ছাৰ মই মিলাই আছোঁ 5500 টকা দিবা লাগে মই দিবা পৰা নাই এই মতাৰ লগত ৰাতিপুৱাৰ পৰা কাজিয়া লাগিছোঁ আৰু এই দুপৰীয়াখন আলহী মাখান আহি পাইছে মই বোলো তোৰ দোকানৰ পৰা কিবা অলপ লৈ যাই দিওঁ এতিয়া তোৰ দোকানতো বস্তু নাই তাকো মই বাকী দিবাহে আহিছিলোঁ মোৰ হাততো পইচা নাই কিস্তিয়ে মিলাব পৰা নাই আৰু তোক মই কেনেকৈ দিওঁ 1200 টকা মই ৰাতিপুৱা দোকানখন খুলিব মনে নাছিল খুলিলোঁ ভাবছোঁ 2-1 টকা কিবা বিক্ৰী হ'ব তয়ো সেই বাকী নিবাহে আহিলি এতিয়া মোৰ কি হ'ব কেনেকৈ কি মিলাওঁ দিম দিয়ে মই বাকী কালিয়ে দিম মোক এতিয়া আলহী অহাৰ কাৰণে মই বাকী চাকি দিবা নোৱাৰোঁ থৈ দিলোঁ যা পইচা এনেই নাই মোৰ কিস্তি মিলাব পৰা নাই মই কেনেকৈ বাকী দিওঁ কচোন দিয়ে বাপা হাৰে কালি দিম দে পইচা বাপৰে বাপেক গেইছি মোক দিব নহয় আহি কিনে তোক নিদিম নেকি মই পইচা কোনদিনা তোৰ বাকী নেদোৱে মই বাকী কোনোবা দিনা খাইছো নেকি বাপৰে কেনে কৰা তই কেনে কৰা একেবাৰে এনেকে কথা ক বেয়া নি কালি কিন্তু পইচা দিবি দেই মই এনেই দিগদাৰী হৈছে পইচা পাতিৰ বহুত দিগদাৰী এটা দি দিব লাগিব বন্ধনত তিনিমাখন আহিহে পাই আছে আহিব নেকি আহি আছে নেকি যা লৈ যা সোনকালে আজি বুধবাৰ এই কিস্তি নিবা মানুহ তিৰিগিলাক বিচাৰি আহিব মোক আৰু মই কিস্তি দিব যোৱা নাই নহয় মোক বিচাৰি আহিব মই দোকান বন্ধ কৰি ক'ৰবাত পইচা বিচাৰি যাওঁ তই যা তিৰিগিলা আহিছি মই দোকানখন বন্ধ কৰি দিওঁ তই যা তই যা সোনকালে যা চম্পা তিৰিগিলা আহিছি